আদৰি লৈছে। অভিনন্দন জনাইছোঁ নৱাগতসকলক আৰু পুৰণিসকলকো মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকো এটা দিনত নৱাগত আছিল আৰু আজি তেওঁলোকে তেওঁলোকৰ পিছৰ চামটোক জ্যেষ্ঠ হিচাপে মৰম আৰু ভাল পোৱাৰে উপচয় পেলাই আদৰণি জনাইছে আৰু জীৱনৰ বাটত বাট বুলিবৰ কাৰণে তেওঁলোকে প্ৰেৰণা আৰু উৎসাহ দিছে। মোৰ জীৱনতো এই দিনটোৰ গুৰুত্ব আছিল। হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত প্ৰথমবাৰৰ কাৰণে যেতিয়া মই নৱাগতৰ আদৰণি সভা দেখিছিলোঁ, সেই দিনটোৰ কথা আজিও মোৰ মনত আছে। কি কলেজ কি বিশ্ববিদ্যালয় পৰ্যন্ত মোৰ শৈক্ষিক জীৱনত নৱাগতৰ আদৰণি সভাৰ গুৰুত্ব আৰু মহত্ব মই খুব বাৰুকৈ সযতনে আজিও মই ৰাখি থৈছোঁ। তেতিয়া যেনেকৈ উপলব্ধি কৰিছিলোঁ, আজিও সেইখিনি মোৰ এটা সুকীয়া অনন্য অনুভূতি হিচাপে আছে আৰু সেই অভিজ্ঞতাৰ ভিত্তিতহে মই তোমালোকক দুটামান কথা ক'ব বিচাৰোঁ। দৰং কলেজৰ নৱাগতৰ আদৰণি সভাত যেতিয়া মোক ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা দুআষাৰ ক'বলৈ সেই সময়ত আহ্বান জনোৱা হৈছিল সভাপতিৰ কাৰ্যসূচীৰ ফালৰ পৰা, আমাৰ সেই সময়ত মোৰ লগৰ বহু ছাত্ৰ ছাত্ৰীয়ে কথা কৈছিল আৰু সেইসকলৰ ভিতৰত ময়ো অন্যতম আছিলোঁ। অলপতে দৰং কলেজৰ এটা বিশেষ অনুষ্ঠানত মই যেতিয়া মুখ্য অতিথি হিচাপে গৈছোঁ, তাত মই সেই কথাটো কৈছোঁ। বেছি সময় মই কথা কোৱা নাছিলোঁ, 5 মিনিট সময় মই এজন নৱাগত ছাত্ৰ হিচাপে কথা কৈছিলোঁ আৰু যিকেইটা তাত মই কথা কৈছিলোঁ সেই কথাকেইটা মই তোমালোকক এতিয়া ক'ব বিচাৰোঁ। আৰু যদি তোমালোকৰ জীৱনৰ বাটত বাট বুলিবলৈ, জীৱনৰ বাটত বহুদূৰ আগুৱাই যাবৰ কাৰণে সেই কথাখিনিয়ে ক'ৰবাত কামত দিয়ে, মোৰ ভাল লাগিব। তোমালোকৰ তেতিয়া জন্মই হোৱা নাছিল যেতিয়া মই দৰং কলেজত সেই কথাকেইটা কৈছিলোঁ। আজিৰ পৰা ঠিক 23 বছৰৰ আগৰ কথা। মই আজিও সেই কথাকেইটাই লৈ আছোঁ কাৰণে তোমালোকক ক'ব বিচাৰিছোঁ। ইউটিউবত যিসকলে মোৰ ভাষণ শুনিছে তেওঁলোক সেই সন্দৰ্ভত জ্ঞাত, কিন্তু তাৰপিছতো মই এই কথাটো ক'ব বিচাৰোঁ এইকাৰণে, সকলোৱে ইউটিউব নাচাবও পাৰে, সেইকাৰণে ইয়াত কোৱাটো প্ৰয়োজন বুলি ভাবিছোঁ কাৰণে মই ক'ব বিচাৰোঁ। মই দৰং কলেজৰ নৱাগতৰ আদৰণি সভাৰ নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা কওঁতে এইটোৱেই কৈছিলোঁ যে মই দৰং কলেজলৈ আহিছোঁ মোৰ এক নিজৰ সপোন পূৰাবলৈ আৰু মই মোৰ ঘৰখনৰো এক সপোন লৈ আহিছোঁ। মই এনেকুৱা এজন ছাত্ৰ হ'ব বিচাৰোঁ দৰং কলেজত, মোৰ ডিপাৰ্টমেণ্টৰ মুৰব্বীগৰাকীৰ পৰা একেবাৰে কনিষ্ঠ অধ্যাপকগৰাকীলৈকে আৰু মহাবিদ্যালয়খনৰ সন্মানীয় অধ্যক্ষৰ পৰা গেটত থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনলৈকে সকলোৱে যাতে মই কোন অন্তত ইয়াত পঢ়া সময়ছোৱাত মোক গম পায়, মোক চিনি পায়। 2, মই ইয়াৰ পৰা ওলাই যোৱাৰ পিছতো এনেকুৱা এজন ছাত্ৰ হৈ মই ওলাই যাব বিচাৰোঁ যিজন ছাত্ৰক লৈ ভৱিষ্যতলৈ দৰং কলেজে অনবৰতে গৌৰৱ কৰি থাকিব পাৰে আৰু বুকু ফিন্দাই ক'ব পাৰে যে এই ছাত্ৰজন আমাৰ ছাত্ৰ আছিল, মোৰ ছাত্ৰ আছিল বা আমাৰ দৰং কলেজৰ ছাত্ৰ আছিল। মোৰ ঘৰখনে যাতে ক'ব পাৰে যে ইয়াক আমি দৰং কলেজলৈ পঠিওৱাৰ কাৰণেই ইয়াৰ জীৱনৰ গতিটো সলনি হৈছিল আৰু আজি এই মানুহজন হ'ব পাৰিছে। মোৰ ঘৰখনৰ মানুহেও যাতে তেনেকৈ ক'ব পাৰে। আৰু মই তোমালোকক এতিয়া গৌৰৱেৰে মই ক'ব পাৰোঁ যে যিখিনি কথা মই দৰং মহাবিদ্যালয়ৰ নৱাগতৰ আদৰণি সভাত